কৰোনা ভাইৰাছ মৃত্যুৰূপী জমদূত আহিছে আগুৱাই, বিশ্বত ধ্বংসযজ্ঞ চলিছে সঘনাই। অযথা কথাৰ ফুলজাৰিৰে উপলুঙা নকৰিবা ভাই। চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ অমনোযোগিতাৰ বাবে মৃত্যুদূতৰূপী কৰোনা ভাইৰাছে বিশ্বৰ ধ্বংসযজ্ঞ কৰিছে আয়োজন। জনতা আজি অতিকে হৈছে শংকিত। ইয়াক ৰুধিবৰ বাবে সকলোতে হোৱা সজাগ, নহ'লে পৰিণাম হ'ব অতি ভয়ংকৰ। উপলুঙা কৰি বহু দেশৰ জনতাই জীয়াতু ভুগিছে সঘনাই। অন্যহাতে মোদীজীৰ দূৰদৰ্শিতা আৰু সাৱধানতাৰ বাবে ভাৰতৰ জনতাই কিছু হ'লেও সংযত হৈছে নিজে। তথাপিতো মুক্ত নহওঁ আমি কৰোনাৰ পৰা। মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা আৰু মণিপুৰকে ধৰি কৰোনা ভাইৰাছে আক্ৰমণ কৰিছে বহুজনক। ধেমাজি, লখিমপুৰ, মাজুলী আদি কৰি ভাৰতৰ বিভিন্ন ঠাইত কৰ্মৰত আছিল যি বহুজন, আহিছে ঘূৰি তেওঁলোক নিজ ঘৰলৈ। সাৱধানে থাকিবা ভাই, 14 দিন নিলগত ৰাখিবা সিহঁতক, তেহে পাবা কৰোনাৰ পৰা পৰিত্ৰাণ। জনতা যদি বহুদিন থাকে পৃথকে পৃথকে জনবহুল ঠাইত কৰি পৰিহাৰ, নিশ্চয় পাৰিম ৰুধিব আমি কৰোনা। সেয়েহে চৰকাৰী বন্ধৰ প্ৰতি সঁহাৰি জনাই সকলোৱে একেলগে যুঁজ দিওঁ কৰোনাৰ সৈতে। সকলোৱে নিজৰ হাত মুখ কৰিবা পৰিষ্কাৰ। প্ৰিয়জনৰ লগত কথা পাতোতেও থাকিবা দূৰত, তেহে ৰক্ষা পাবা কৰোনাৰ পৰা। জ্বৰ, পানীলগা, কাহ, বমি হ'লে কাষৰে স্বাস্থ্য কেন্দ্ৰত কৰিবা পৰীক্ষা। অযথা যুক্তিৰে আনৰ অনিষ্ট নকৰিবা কদাপি। বাহিৰত পিন্ধা পোছাক আঁতৰতে থৈ হাত মুখ ধুই ভিতৰত কৰা প্ৰৱেশ। সাৱধানে মৰণ নাই, নিজেও সাৱধান হোৱা, আনকো সাৱধান কৰা, তেহে পাবা পৰিত্ৰাণ কৰোনাৰ পৰা। সংবাদ মাধ্যমক জনাওঁ বিনম্ৰ আহ্বান, বিশ্ববাসী দুৰ্যোগৰ সময়ত জনগণৰ কাষত থাকি সহায়ৰ হাত আগবঢ়োৱা।